কাৰ্বি-আংলং তথা অসমৰ যুৱসকলৰ কাৰণে ইনচাল্ট কৰিছে যে অসমত ইণ্ডাষ্ট্ৰীসকল গৈ আছে। এই বিৰোধিতা যে গৌৰৱ গগৈ তথা কংগ্ৰেছ পাৰ্টি যে প্ৰিয়ংক খৰ্গে মালিকাৰ্জুন খৰ্গে যোনটো পুত্ৰ তেওঁ মানে আমাৰ অসমত চিনি কণ্ডাক্টৰৰ যোনটো ইণ্ডাষ্ট্ৰীসকলে গৈ আছে তেওঁ মানে ইনচাল্ট কৰিছে। অসমৰ যুৱাবিলাকে মানে শিক্ষিত নাই তেনেকুৱা বা এলিজিবল মানে কোৱালিটি নাই, কি কোৱালিটি আছে জৰিয়তে আপোনালোকৰ নিউজৰ জৰিয়তে আমি কৈছোঁ যে গৰিহণা দিছোঁ যে প্ৰিয়ংক খৰ্গে তথা কংগ্ৰেছৰ নেতা আপোনালোকে যে অসমৰ যুৱা নেতাসকলক আপোনালোকে মানে এনেকুৱা মানে ব্যৱহাৰ কৰিব নালাগে। গতিকে আমি আজি অসম কংগ্ৰেছৰ যোনটো অসম প্ৰদেশৰ প্ৰেচিডেণ্ট বা সভাপতি তেওঁ গৌৰৱ গগৈ কাৰ্বি-আংলং প্ৰৱেশ কৰিব বিচাৰিছে। গতিকে আমি যে কাৰ্বি-আংলঙৰ যুৱ নেতা বা যুৱ চামসকলে আমি বিৰোধিতা কৰিছোঁ যে কাৰ্বি-আংলং প্ৰৱেশ কৰাটো, যে তেওঁ কাৰ্বি-আংলঙৰ ডেভেলপমেণ্ট শান্তি আৰু উন্নয়ন আৰু আমাৰ একতা থকাটো তেওঁ বিৰোধ। গতিকে আমি যে কাৰ্বি-আংলঙত কংগ্ৰেছ কাম নাই, গৌৰৱ গগৈ কাম নাই, আমি লাগিব ভাৰতীয় জনতা পাৰ্টি, আমাৰ বিজেপি চৰকাৰ, আমাৰ ডক্টৰ তুলসীৰাম ৰঙাহাং চৰকাৰ, লগতে আমাৰ হিমন্ত বিশ্ব চৰকাৰ। গতিকে তেওঁ আপোনালোকে আমি সকলোৱে জানো যে নিউজৰ জৰিয়তে আমি দেখা পাইছোঁ যে গৌৰৱ গগৈ এজন মানে পাকিস্তানী এজেণ্ট, তেখেতৰ ঘৈণীয়েক যে বিদেশৰ পৰা যোনটো মানে আমাৰ ইণ্ডিয়ান চিটিজেন বৰ্তমানলৈকে হোৱা নাই, তেখেতৰ পুত্ৰ দুজনী আছে বুলি শুনিছোঁ, দেখা নাই, কিন্তু তেওঁলোকে মানে এই পুত্ৰবিলাকৰ ইণ্ডিয়ান চিটিজেন এতিয়ালৈকে দিয়া নাই। গতিকে আৰু তেখেতৰ ঘৈণীয়েক যে পাকিস্তানৰ তথা মানে অন্য বাংলাদেশী দেশৰ পৰা মানে ফাণ্ডিং আনি NGOৰ জৰিয়তে ফাণ্ডিং আনি যে কাৰ্বি-আংলং বা অসমত যে অশান্তি সৃষ্টি কৰিব বিচাৰে। গতিকে এই মানুহ আমি কাম নাই কাৰ্বি